নমস্কাৰ। পোনপ্ৰথমে মোৰ সাংবাদিক ভাইসকলক মই ধন্যবাদ জনাইছোঁ। আৰু মই যিহেতু আজি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল চমুকৈ ROC দলৰ ফালৰ পৰা মই 44 গুৰেশ্বৰা বিধানসভা সমষ্টিৰ পৰা মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মই যাম। মোৰ লগত বহু সংখ্যক মোৰ শুভাকাংক্ষী মোৰ লগত ওলাই আহিছে, ৰাইজ ওলাই আহিছে। তে সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ লগত অহাৰ কাৰণত। কেনেকৈ আশাবাদী আপুনি? গমে পাইছে আজি যেনেকৈ মানুহে মোক আদৰণি জনাইছে, যেনেকৈ শিলদুল ভাঙি আহিছে, ইয়াত মই নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে এইবাৰ গুৰেশ্বৰ সমষ্টিত মই জিকাটো একদম 100%। আজি ভিক্টৰ দাস নহয় আৰু যিকোনো দলেও আজি নমিনেশ্যন দাখিল কৰিব, যোনেই দখল কৰিব মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে, যিহেতু গণতান্ত্ৰিক দেশ, সকলোৱে মনোনয়ন পত্ৰ দাখিল কৰক। মোৰ ভাল আশীৰ্বাদ থাকিল, কিন্তু কোনোই মোৰ লগত নোৱাৰিব, কিন্তু জয় হোৱাটো মই খাটাং একদম 100%। ভিক্টৰ দাসক লৈ ভিক্টৰ দাস যিহেতু আমি এটা গুৰেশ্বৰ সমষ্টি হয়, আমি গুৰেশ্বৰ সমষ্টিৰ বাসিন্দা হয়, আমি গুৰেশ্বৰ স্থানীয় হয়। আৰু ভিক্টৰ দাস যিহেতু এটা তামোলপুৰ জিলাৰ মানুহ আৰু তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানুহ, তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানুহ যিহেতু গুৰেশ্বৰ সমষ্টিত খেলি আছে, তেখেতে কিন্তু এজন চালানী হয়। এতিয়া মানুহ লোকেলক থৈ কেনে চালানীকটো কেতিয়াও ভোট নিদিয়ে। চালানীকটো গুৰেশ্বৰ বাসীয়ে যিবা নচ্ছেদ কৰিব, এইটো একদম 100%। আৰু যিহেতু BJP দলৰ BPF লগত এলাইন্স, BPFও যেনেকুৱাকৈ মাইনৰিটি মানুহৰ লগত গাদ্দাৰী কৰিছে, মাইনৰিটি মানুহ এইবাৰ BPFৰ লগত গাদ্দাৰী কৰিব। আৰু BJPৰ যিহেতু কেণ্ডিডেটটো চালানী হ'ল, আৰু চালানীকটো এইবাৰ গুৰেশ্বৰবাসীয়ে পাত্তা নিদিয়ে।